আজিৰে পৰা আৰম্ভ হ'ল মেট্ৰিক পৰীক্ষা। 4,22,174 জন গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ল আজিৰ এই মেট্ৰিক পৰীক্ষাত। আজিৰ পৰীক্ষাটো মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো পৰীক্ষা আৰু এই পৰীক্ষাটো আছিল ইংৰাজী মাধ্যমৰ পৰীক্ষা। ইয়াৰ মাজতেই কেনেকৈ হোৱাটছএপত ভাইৰেল হৈ পৰিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। হঠাৎ কেনেকৈ ভাইৰেল হ'ল এই মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত। আজি এই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ইংৰাজী বিষয়ৰ এই মেট্ৰিক পৰীক্ষা। অসমত প্ৰায় 4,72,174 জন গৰাকী ছাত্ৰ ছাত্ৰী আজিৰ এই পৰীক্ষাত বহিছিল, অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। আজি আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা। এই আছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। হঠাৎ কেনেকৈ ফাদিল হ'ল এইসমূহ প্ৰশ্ন কাকত। হোৱাটছআপ যোগে কেনেকৈ ফাদিল হ'ল এই প্ৰশ্ন কাকত। একাংশই দাবী কৰা অনুসৰি এইখনে আছিল প্ৰশ্ন কাকত। অৱশ্য এই প্ৰশ্ন কাকতখন প্ৰকৃত প্ৰশ্ন কাকত হয় নে নহয় জানিব পৰা হোৱা নাই। এই বিষয়ত অসমৰ সেৱা বোৰ্ডে কি ক'লে আপুনি শুনক আমাৰ এই প্ৰতিবেদন। নিশ্চিতভাৱে এইটো ফাদিল হোৱাৰ প্ৰসংগটো নাহে, এইটো লিকেজৰ কথাটো কৈছে বা ফাদিল হোৱাৰ কথাটো কৈছে। সাধাৰণতে আমাৰ সেৱাৰ নিয়ম অনুসৰি এনেকুৱা ধৰণৰ কথা, যিহেতু আমাৰ 8:55 পেপাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব লাগে, তো 8:55 পিছত যিকোনো সময়ত যদি কুৱেশ্যন পেপাৰ তেনেকুৱা ধৰণৰ, সেইটো আমি লিকেজ বুলি আমি কোনো পধ্যে নকওঁ এজ পাৰ সেৱাৰ গাইডলাইন অনুসৰি। এতিয়া কথাটো হ'ল কি, মই যিখিনি গম পালোঁ, মই নিজেও চেণ্টাৰসমূহ ভিজিট কৰি আছিলোঁ। তাত আমি ঠিক 11টা বজাৰ পিছতহে আমি এনেকুৱা ধৰণৰ নিউজ এটা পাইছোঁ যে 2টা পেজ কুৱেশ্যন পেপাৰ 2টা পেজ ওলাইছে, আৰু মই সেইখিনি টেলি কৰি চাইছোঁ, হয় অৰিজিন পেপাৰখনৰ লগত মানে বস্তুটো মিল আছে। কিন্তু এইটো কোনো পৰিস্থিতি লিকেজ বুলি আমি নকওঁ, কাৰণ ধৰি ল'লোঁ যে কোনোবা যদি ষ্টুডেণ্টে 11টা বজাৰ পিছত তেখেতে যদি এটা পৰীক্ষা গৃহৰ পৰা ওলাইছে, তেওঁ যদি সেইটো ফটো মাৰি পেলাই যদি কোনোবা নিউজ চেনেলত দিছে, তেতিয়াহ'লে সেইটো কোনে বজাব পাৰে, কিন্তু সেইটো কোনো পৰিস্থিতিত লিকেজ নহয়। কিন্তু 11টা বজাত কোন ছাত্ৰ ওলালে 3 ঘণ্টা পৰীক্ষা নিলে, তাৰ তথ্য কিবা আহিছে নেকি? ডেফিনেটলি এই মুহূৰ্তলৈকে অহা নাই, কিন্তু আমি ইতিমধ্যে এই তথ্য বিচাৰি আমি অলৰেডি বিভিন্ন ধৰণৰ খবৰ কৰিছোঁ, আৰু নিশ্চিতভাৱে এইটো ওলাব। শিক্ষা বিভাগৰ পৰা এটা কথা কি স্পষ্ট কৰে, পেপাৰ মানে আউট হোৱা নাই, পেপাৰ আউট হোৱা নাই, কোনো পৰিস্থিতি হোৱা নাই। অৱশ্য সেৱা বোৰ্ডৰ তৰফৰ পৰা ছাৰে কৈছে যে কোনো প্ৰশ্ন কাকত এতিয়ালৈকে ফাদিল হোৱা নাই বুলি এটা মন্তব্য দিছে। যিহেতু 8:55 বহু পিছত এইটো কথা ওলাইছে, তো এইটো ডেফিনেটলি এইটো লিকেজ নহয়। সেৱাৰ মানে সম্প্ৰতি প্ৰত্যেক সংবাদ মাধ্যমত ভাইৰেল হৈছে, সেৱাৰ পৰা কিবা আহিছে নেকি, ঘটনা বা যোগাযোগ কৰা হৈছে? ইতিমধ্যে সেৱাৰ মই ছেক্ৰেটাৰী ছাৰৰ লগত, কণ্ট্ৰলাৰৰ লগত ইতিমধ্যে কথাটো পাতিছোঁ, তেখেতসকলক কথাটো জনাইছোঁ। তেওঁলোকে এইটো কথা নিশ্চিত কৰাইছে যে কোনো পৰিস্থিতিটো এইটো মানে লিকেজ বুলি নকয়, এজ পাৰ মানে সেৱাৰ গাইডলাইন অনুসৰি এইটো কোনোবাই এনেকুৱা ধৰণে কোনোবা দুষ্ট চক্ৰই চাগে এইটো দিছে, কিন্তু আমি জনাত এইটো 11টা বজাৰ পিছত হ'ব লাগে নিশ্চিতভাৱে। গতিকে মেট্ৰিক পৰীক্ষাৰ আজিৰ ইংৰাজী বিষয়ৰ পৰীক্ষাটো আৰম্ভ হোৱাৰ আগতে কোনো ধৰণৰ প্ৰশ্ন কাকতৰ কোনো হুবহু ফটো ফাদিল হোৱা নাই বুলি সেৱা বোৰ্ডৰ পৰা প্ৰকাশ কৰে। অসমৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ নিত্য নতুন খবৰসমূহ চাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰাৰ লগতে ভিডিঅ'টো অলপ লাইক কৰি দিব। আৰু যদি আপুনি আমাৰ এই চেনেলত কিবা অসুবিধা পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব।